মাহৰ 20 তাৰিখে মোৰ এক বাইক দুৰ্ঘটনা সংঘটিত হৈছিলে। এই দুৰ্ঘটনা সংঘটিত হোৱাৰ ফলত পিছত মোক গড়মূৰ জিলা চিকিৎসালয়লৈ লৈ গৈছিলে আৰু সেইদিনা ৰাতি যিজন কৰ্মৰত চিকিৎসক আছিল তেখেত পুলক ফুকন ডাঙৰীয়াই মোক মানে নোচোৱাকৈ যিখিনিত আঘাত পাইছিলে সেই ঘাঁহখিনি নোচোৱাকৈ যিজন টেকনিচিয়ান আছিলে তেখেতক চিলাই দিবলৈ অনুমতি দিছিল। পিছদিনাখনি আৰু এক্সৰে এটা কৰি ল'ব দিলে। এক্সৰেটো কৰিতো পিছদিনাখনি কোনো তাত একো নাই বুলি ডক্টৰে চাই পেলাই ক'লে আৰু কিছুমান মেডিচিন দিলে, বেজী দিলে, টেবলেট দিলে, সেইখিনি লৈ পেলাই ঘৰলৈ আহিবলৈ অনুমতি দিলে। আৰু সেইমতে মই ঘৰত সেইখিনি ট্ৰিটমেণ্ট কৰি থাকিলোঁ। ট্ৰিটমেণ্ট কৰাৰ পিছত 10 দিনৰ দিনাখনি মই চিলাই কাটিবৰ কাৰণে পুনৰ হস্পিটেললৈ গৈছিলোঁ। সেইদিনাখনি মোক যিজন মানুহে চিলাই কাটিলে সেইজন আছিল এজন হস্পিটেলতে কৰ্মৰত চাফাই কৰ্মী আৰু তেখেতে মোক ড্ৰেছিং কৰি দিলে। তাৰপিছত মই ঘৰলৈ গুচি আহিলোঁ। আকৌ পুনৰ এদিন ঘাঁহখিনি নুশুকোৱাত মই আকৌ হস্পিটেললৈ গ'লোঁ। সেইদিনাখনি ডক্টৰ ৰোহিণী পেগু ডাঙৰীয়ানীক দেখালোঁ। বাইদেৱে CT স্কেন কৰিব দিলে আৰু নতুন কোৰ্চ এটা আৰম্ভ কৰিব দিলে। সেই কোৰ্চখিনি শেষ কৰাৰ পিছতো মোৰ ঘাঁহখিনি নুশুকালে আৰু CT স্কেন ৰিপৰ্টতো একো নোলালে। ঘাঁহখিনি নুশুকোৱাৰ ফলত মই চিন্তিত হৈ পৰিলোঁ। ঘাঁহখিনি বিষ আৰম্ভ হ'ব ধৰিলে, পকি যাব ধৰিলে। লগে লগে মই যোৰহাটলৈ গ'লোঁ। যোৰহাট ফ'কাছত মই আল্ট্ৰাচাউণ্ড এটা কৰালোঁ। আল্ট্ৰাচাউণ্ড ৰিপৰ্টত ভিতৰত হোল আছে বুলি প্ৰমাণিত হ'ল আৰু লগে লগে শল্য চিকিৎসকক দেখালোঁ। ডক্টৰ চন্দ্ৰ বৰাক দেখুওৱাৰ ফলত পিছত ছাৰে অস্ত্ৰোপচাৰ কৰিব লাগিব বুলি ক'লে আৰু অপাৰেশ্যন কৰি বৰ্তমান মোক 3ডাল হোল উলিয়াই দিলে। মই এইটোৱে বিচাৰিছোঁ যে মাজুলী জিলা চিকিৎসালয়খন মাজুলীৰ কাৰণে একমাত্ৰ চিকিৎসাৰ ভৰসাথলী। এইখনত যদি ডক্টৰৰ গাফিলতি হয়, চিকিৎসকে কোনো মানে ৰোগীক সন্মান নিদিয়া লেখীয়া কথা হয়। সেইবিলাক অৰাজকতা কেনেকৈ শেষ হয় এইটো বিষয়ত বিভাগীয় কৰ্তৃপক্ষই দায়িত্ব ল'ব লাগে আৰু মোক ন্যায় লাগে। মাহৰ 20 তাৰিখে মোৰ এক বাইক দুৰ্ঘটনা সংঘটিত হৈছিলে। এই দুৰ্ঘটনা সংঘটিত হোৱাৰ ফলত পিছত মোক গড়মূৰ জিলা চিকিৎসালয়লৈ লৈ গৈছিলে আৰু সেইদিনা ৰাতি যিজন কৰ্মৰত চিকিৎসক আছিল তেখেত পুলক ফুকন ডাঙৰীয়াই মোক মানে নোচোৱাকৈ যিখিনিত আঘাত পাইছিলে সেই ঘাঁহখিনি নোচোৱাকৈ যিজন টেকনিচিয়ান আছিলে তেখেতক চিলাই দিবলৈ অনুমতি দিছিল। পিছদিনাখনি আৰু এক্সৰে এটা কৰি ল'ব দিলে। এক্সৰেটো কৰিতো পিছদিনাখনি কোনো তাত একো নাই বুলি ডক্টৰে চাই পেলাই ক'লে আৰু কিছুমান মেডিচিন দিলে, বেজী দিলে, টেবলেট দিলে, সেইখিনি লৈ পেলাই ঘৰলৈ আহিবলৈ অনুমতি দিলে। আৰু সেইমতে মই ঘৰত সেইখিনি ট্ৰিটমেণ্ট কৰি থাকিলোঁ। ট্ৰিটমেণ্ট কৰাৰ পিছত 10 দিনৰ দিনাখনি মই চিলাই কাটিবৰ কাৰণে পুনৰ হস্পিটেললৈ গৈছিলোঁ। সেইদিনাখনি মোক যিজন মানুহে চিলাই কাটিলে সেইজন আছিল এজন হস্পিটেলতে কৰ্মৰত চাফাই কৰ্মী আৰু তেখেতে মোক ড্ৰেছিং কৰি দিলে। তাৰপিছত মই ঘৰলৈ গুচি আহিলোঁ। আকৌ পুনৰ এদিন ঘাঁহখিনি নুশুকোৱাত মই আকৌ হস্পিটেললৈ গ'লোঁ। সেইদিনাখনি ডক্টৰ ৰোহিণী পেগু ডাঙৰীয়ানীক দেখালোঁ। বাইদেৱে CT স্কেন কৰিব দিলে আৰু নতুন কোৰ্চ এটা আৰম্ভ কৰিব দিলে। সেই কোৰ্চখিনি শেষ কৰাৰ পিছতো মোৰ ঘাঁহখিনি নুশুকালে আৰু CT স্কেন ৰিপৰ্টতো একো নোলালে। ঘাঁহখিনি নুশুকোৱাৰ ফলত মই চিন্তিত হৈ পৰিলোঁ। ঘাঁহখিনি বিষ আৰম্ভ হ'ব ধৰিলে, পকি যাব ধৰিলে। লগে লগে মই যোৰহাটলৈ গ'লোঁ। যোৰহাট ফ'কাছত মই আল্ট্ৰাচাউণ্ড এটা কৰালোঁ। আল্ট্ৰাচাউণ্ড ৰিপৰ্টত ভিতৰত হোল আছে বুলি প্ৰমাণিত হ'ল আৰু লগে লগে শল্য চিকিৎসকক দেখালোঁ। ডক্টৰ চন্দ্ৰ বৰাক দেখুওৱাৰ ফলত পিছত ছাৰে অস্ত্ৰোপচাৰ কৰিব লাগিব বুলি ক'লে আৰু অপাৰেশ্যন কৰি বৰ্তমান মোক 3ডাল হোল উলিয়াই দিলে। মই এইটোৱে বিচাৰিছোঁ যে মাজুলী জিলা চিকিৎসালয়খন মাজুলীৰ কাৰণে একমাত্ৰ চিকিৎসাৰ ভৰসাথলী। এইখনত যদি ডক্টৰৰ গাফিলতি হয়, চিকিৎসকে কোনো মানে ৰোগীক সন্মান নিদিয়া লেখীয়া কথা হয়। সেইবিলাক অৰাজকতা কেনেকৈ শেষ হয় এইটো বিষয়ত বিভাগীয় কৰ্তৃপক্ষই দায়িত্ব ল'ব লাগে আৰু মোক ন্যায় লাগে।